कैसे खिड़की उठाइছে ঘন্টি কেজনীয়ে আজি ব্লগটো আন এঠাইৰ পৰা আৰম্ভ কৰিলোঁ। নমস্কাৰ, পি চৌধুৰী চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াত কেইজনী ফটো উঠাৰ কাৰণে ৰখি আছে, মই বনাই আছোঁ ব্লগ। তো আৰু আজি হ'ল আমাৰ বাবুৰ মানে মোৰ ভাগিনটোৰ চুলাকৰণ। সেই উপলক্ষে আমি সকলোৱে ইয়াত আহিছোঁ চুলাকৰণৰ কাৰণে। গোটেই পৰিয়াল, আলহীও আহিছে, চব আহিছে। ইয়াৰ ডাঙৰ দাদা লগত আছে। এতিয়া আমি মই সিং বুলি মাতোঁ। আপোনাৰ নামটো পিংকি চৌধুৰী, পি চৌধুৰী বুলি ভ্লগটো আছে, আপোনাৰ ছাবস্ক্ৰাইব কৰি দিব। কিন্তু আমি গোটেই মন্দিৰটো এফালৰ পৰা দেখাম, ফ্ৰণ্টৰ পৰা দেখাম। এইখিনি সন্মুখ ফালত আছোঁ আমি। আমাৰ ইয়াতে বাছ আছে, এদিন বাছ আনিছোঁ আমি, সৰু গাড়ী আনিছোঁ, বাছো আনিছোঁ। বহুত মানুহ হৈছোঁ আৰু গাঁৱৰ মানুহ আছে, আমাৰ ফেমিলি বৰ্গ আছে। এতিয়া আমি সিঙৰ লগত সিং বুলি মাতোঁ সিঙৰ লগত এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চাব আপোনালোকে, এই ফ্ৰণ্ট গেটত আমি আছোঁ। তামোল চামোল খাই আছোঁ, মাতটো ভালকৈ ওলোৱা নাই। চাই থাকক এতিয়া বলক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম গেটখন ইয়াৰ পৰাই আৰম্ভ। এয়া কৃষ্ণৰ সকলো অৱতাৰবোৰৰ ৰূপ আছে। এইটো বৰা ৰূপ, এইটো মৎস্যৰ পেনে কুৰ্মৰ পেনেকৈ আছে আৰু এইবোৰ লগাই থৈ দিছে। ইয়াত সকলোৱে ধূপ ধূনা চাকি জন্তি জ্বলায়। এয়া মন্দিৰ প্ৰথমতে আমি সেৱাটো জনালোঁ, তাৰপিছত এয়া ঘণ্টি আছে বজালোঁ এনেকৈ। তাৰপিছত এয়া মেইন মন্দিৰটো, এয়া গুৰুসকল বহি আছে, বাবাসকল। এয়া নামঘৰটোৰ ভিতৰৰ মূল ভাগ। ইয়াতে নাম কীৰ্তন হয় ভিতৰত। আৰু এইখন মেইন থাপনাখন মণিকূট হয়। এইখন এখন ডাঙৰ থাপনা আছে, চাকি বন্তি জ্বলি আছে। এয়াই আৰু মেইন মূল মন্দিৰটো। চাই থাকক আপোনালোকে, আমি অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু। এতিয়া বহুখিনি আছে, এইখিনি জাষ্ট আমি মূল মন্দিৰটো দেখালোঁ। আমাৰ জেনিও বেটা শুই আছে, শাৰীয়ে পোৱা নাই। আৰু আজি আমাৰ বেটাক টাকলো কৰি দিয়া হ'ব। আছোঁ না, ইয়াত আমি ৰুম ল'ব লাগে, ল'লেও ল'ব পাৰে, নল'লেও নাই। আমি ৰুম লৈছোঁ বস্তু বান্ধি থোৱাৰ কাৰণে। তো ৰুমলৈ যাওঁ এবাৰ। এতিয়া আমি গৈ আছোঁ। ইয়াত গৰখীয়া গোসাঁই থান হ'লেও বহুত মন্দিৰ আছে বেলেগ বেলেগ ধৰণৰ। তো আমি মন্দিৰবিলাক দেখিবৰ কাৰণে গৈ আছোঁ, চাবলৈ গৈ আছোঁ ধুনীয়াকৈ। এই পিছত আহি আছে বৌ। হাই গাইজ, কৈ দিয়া মা দব। চাহখিনি খাই একেলগে পানীও তোলাক, ঘৰ আকৌ আৰু চুলিও কাটলাক আৰু ভাত খাব। আৰু এয়া মন্দিৰৰ এইটো হ'ল পুখুৰী। ইয়াত ফটো উঠিবৰ কাৰণে ইমান ধুনীয়া হয় জেগাটো। মন্দিৰৰ পুখুৰীটোৰ মাজত কৃষ্ণ আছে, কৃষ্ণৰ মূৰ্তি আছে। আৰু ইয়াত লিখা আছে, অনুৰোধ থানৰ চৌহদৰ ভিতৰত পুখুৰীত পলিথিন পেপাৰ নেপেলাব। এয়া হ'ল আন এটা মন্দিৰ, গৰুৰ মন্দিৰ। এইটো হ'ল গৰুৰ মন্দিৰ। এনেকৈ ইয়াত গামোচা বান্ধি দিয়া হয়। মণিকূট আৰু এইটো হ'ল ওপৰত মণিকূট। এইটো মণিকূট, ইয়াতো চাকি বন্তি জ্বলোৱা হয়, সেইটো ভজন কক্ষ সেৱা কৰা হয়। আৰু এইফালে আছে ভজন কক্ষ, দেখুৱাই আছোঁ, আহি থাকক মোৰ লগত। আৰু এইটো হ'ল এয়া ভজন কক্ষ, এইটো পুখুৰী দেখাইছোঁ পুখুৰী দেখাই দিছোঁ। আৰু সিফালে আছে মহাদেৱৰ মূৰ্তি আছে, তাত সেৱা কৰা হয়, শিৱৰ মূৰ্তি। এতিয়া আমি গৈ আছোঁ পানী তোলাৰ কাৰণে।
এতিয়া পানী তোলা হ'ল, পানী তুলি যাব। মানে চুলাকৰণ কৰিলেও প্ৰথমতে পানী তোলা হয়, পানী তুলি তাৰপাছত চুলিখিনি কটাৰ পাছত বাবুক সেই পানীৰে গা ধুৱাই দিব লাগিব। ঘৰটো মিলা পাতৰ কাপোৰ দিব লাগিব বাপেকে পাতৰ কাপোৰ হয় এতিয়া চুলি কটা আৰম্ভ কৰিব। কাটি দি এইটো আমাৰ দুষ্ট, এই দুষ্ট কিবা কৈ দিয়া। কি কম হাই দোস্ত বাবু কেনেকে টুকুৰা ঘূৰা দি আছে, চেৰকি উঠাইছে ভণ্টি কেইজনীয়ে। এইটো পুখুৰীত বহু প্ৰকাৰৰ কাছ আছে। ইয়াত লিখা আছে কিন্তু এইকেইটা কাছ কিন্তু এইটো পুখুৰীত নহয়, এইকেইটা কাছ অসমত পোৱা যায়। অসমত 19টা প্ৰজাতিৰ কাছ পোৱা যায়। হালধীয়া কাছ, গংগা কাছ, শালিকা, হালধীয়া, গংগা, মুগা, শালিকা, হালধীয়া প্ৰকৃতিৰ কাছ, বৰ কাছ, বৰমূৰীয়া কাছ, বাঘিয়া কাছ, নলদুৰ আৰু ফুলামদুৰ। এইবোৰ নাম জানিলে ভাল। 40 টকা ভোজন কুপনৰ 40 টকা দাম। মানে ইয়াত খানা খাব লাগিলে কুপন দিব আৰু সেই কুপনৰ দাম 40 টকা, মানে 40 টকা দি আপুনি খানা খাব লাগিব ইয়াত। এতিয়া আপোনালোকক দেখালোঁ গোটেই মন্দিৰটো, কেনেকুৱা লাগিছে জনাব। ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে কেতিয়াও আহি পোৱা নাই, এবাৰ আহি চাবচোন, বহুত ভাল লাগিব। আৰু আমাৰ যাবৰ সময় হ'লে আপোনালোকক সকলো দেখুৱালোঁ। স্মাইল গায়ব এতিয়া আমি বাছৰ পৰা নামিলোঁ। চববিলাক আমাৰ মানে এইফালে ৰাস্তাটো ভাল কৰি আছে, তো এইফালে বাছখন নাযায়, এইখিনি যাব লাগিব। আৰু আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। এইজনীক চাওকচোন, ভাগৰি পৰিছে চব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।